হেল্ল' এভৰিৱান, মই ভূপালী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ভালনে? মোৰো বাৰু ভালে দিয়ক। মই মিক্স পাটৰ উকা জৰা এটা লৈছিলোঁ, লৈ পেলাই ভাবিলোঁ যে নতুনকৈ এটা ডিজাইন বনাই লওঁ। তো মই ফ্লিপকাৰ্টৰ পৰা এখন চুৰ্ণি লৈছিলোঁ, চুৰ্ণিখনেৰে ধুনীয়াকৈ মই এযোৰ কাপোৰ বনাইছোঁ। এয়া চাওক, মই চাদৰখনৰ দুইটা ছাইড সমান কৰি লৈছোঁ, লৈ পেলাই মই ধুনীয়াকৈ চিলাই কৰিছোঁ। তিনিটাকৈ ওপৰত তিনিটা মানে তলত তিনিটা ধুনীয়াকৈ একেবাৰে চিলাই হৈ যায়, য'ত বেছি টাইমো নালাগে। তো মই চিলাই পেলাই ইয়াতে জোখমতে গাঁঠি লগাম, গাঁঠি লগাই একে সমানত গাঁঠি লগাই ধুনীয়াকৈ মই কাটি দিম। এয়া পিংক কালাৰ আৰু গ্ৰীণ কালাৰ, বটল গ্ৰীণ হয়, তো কালাৰৰ কম্বিনেশ্যনৰ কাৰণে হোৱাইট কালাৰত বহুত বেছি মৰম লাগিছে কাপোৰযোৰ। আপোনালোকৰ কেনে লাগিছে বাৰু কমেণ্ট কৰি জনাব। এয়া মই ধুনীয়াকৈ গোটেই চাদৰখনত দহি বটি দিয়া হৈ গ'ল, মানে কি গাঁঠি লগাই কিনে সূতাটো দিয়া হৈ গ'ল। ইয়াত ধুনীয়াকৈ মই এতিয়া দহিখিনি বটি দেখাম আপোনালোকক। এই বনা সূতাৰে মই মুঠিবৰ কাৰণে মই এতিয়া ইয়াৰ পৰা দুভাগ কৰি কিনে ল'ম। এভাগ মই ধুনীয়াকৈ গাঁঠি লগাই ৰাখি দিম আৰু একভাগেৰে মই চাদৰখন গুঠিম। আপোনালোকে কেনেকৈ গুঠে মই নাজানো, বহুত কম সময়ৰ ভিতৰত হৈ যায়, মই সেনেকুৱাকৈ গুঠোঁ। ইয়াৰ পৰা ধুনীয়াকৈ একভাগ মই কাটি পেলাই ৰাখি দিলোঁ গাঁঠি লগাই, আৰু এই এক ভাগৰ পৰা মই ইয়াতে ভাগ কৰি পেলাই ধুনীয়াকৈ লগাই দিম। বহুত মানুহে কয় য'ত লাগি যায়, মই কিন্তু তেনেকৈ য'ত নাপাওঁ, কাৰণ ৰাখিব ভালদৰে ৰাখিলে য'ত তেনেকৈ নালাগে। কাটোতে ধুনীয়াকৈ সাৱধানে কাটিব লাগে, নহ'লে কাৰণ সূতাবিলাক বহুত পিছল না, সেইটো কাৰণে ওলাই যায়। আৰু গাঁঠিটো লগাওঁতে ধুনীয়াকৈ গাঁঠিটো লগাব লাগে। এতিয়া মই চাদৰখন গাঁঠিম, তো আপোনালোকে চাই থাকক। এয়া চাওক, মই এতিয়া এটাকৈ ধুনীয়াকৈ এতিয়া গাঁঠি লগাই পেলাই জুলুমখিনি গাঁঠি যাম। বহুত কম সময়ৰ ভিতৰত ধুনীয়াকৈ দহি বটি ল'ব পাৰি, কাৰণ সকলোৰে নিজা ষ্টাইল, সকলোৱে নিজা ছিষ্টেমত গুঠে। তো মোৰ ছিষ্টেমটো হৈছে মই তেনেকৈ গুঠোঁ। এয়া চাওক, বহুত কম সময়ৰ ভিতৰত, কাৰণ আজিকালি চাদৰ গুঠিব বহুতেই জানে, কিন্তু আনৰ দিয়াতকৈ আনে গুঠি দিলে ধৰকচোন কেনেকুৱা হয়, কিছুমানে নিজৰ জল্দি কামটো হোৱাৰ কাৰণে গাঁঠিবিলাক অলপমান কমকৈ দিয়ে। তো যেতিয়া নিজাকৈ গাঁঠি ল'ব, কাৰণ ধুনীয়াকৈ গাঁঠিবিলাক আমি নিজৰ ছেফটিৰ কাৰণে ধৰ 3-4টা গাঁঠি লগাম, কিছুমানে 2টা দিয়ে, চ' মই 3টা গাঁঠি লগাম। এয়া চাওক, মোৰ এটা হৈ গ'ল। তো নেক্সটটো মই গাঁঠি আছোঁ, কাৰণ বহুত কম সময়ৰ ভিতৰত গাঁঠিব পাৰি। যিহেতু ফ্ৰী টাইমত আপোনালোকে নিজৰ চাদৰখন গাঁঠি ল'ব পাৰে, কাৰণ কিয় আজিকালি বহুত সহজ পদ্ধতিৰে চাদৰ গোঠা ভিডিঅ' পায়। তো ময়ো বনালোঁ, কাৰণ ময়ো এনেকৈ জনা হৈছোঁ, মোক কোনো শিকাই দিয়া নাই। তো ময়ো এনেকৈ দেখিয়ে গাঁঠিব জনা হৈছোঁ। এয়া চাওক, ইমান জল্দি হৈ যায়। মানুহে কিছুমানে কয় আৰু সূতাবিলাক গোটেই য'ত লাগি যায়, মোৰ কিন্তু সূতাবিলাক য'ত লগা নাই, কাৰণ মই বহুত সাৱধানে সূতাখিনি কাটি লওঁ, আৰু কাটি পেলাই ধুনীয়াকৈ যিখিনি মোক দৰকাৰ সেইখিনি মই ওলাই ৰাখোঁ, বাকীখিনি মই ধুনীয়াকৈ গাঁঠি লগাই পেলাই ৰাখি থৈ দিওঁ। কাৰণ নেক্সট টাইম ধৰাচোন, কাৰণ ৰৈ গ'লে আৰু এনেইতো পেলাই দিব নোৱাৰি, কাৰণ ইমান দামৰ সূতা। তো ধুনীয়াকৈ মই বনা সূতাই দি গুঠোঁ। তো বঢ়িয়াকৈ মই এতিয়া গাঁঠি লগাই পেলাই ৰাখি দিলোঁ। আৰু আজিকালিতো বহুত প্ৰায় মানুহে জানে গুঠিবৰ কাৰণে। তো তেন্তে আপোনালোকে চাই থাকক। এয়া চাওক, মই লাষ্ট আৰু এটা গাঁঠিব আছে, তো মই ধুনীয়াকৈ গাঁঠি ল'লোঁ গোটেই চাদৰখন। তো ভাবিলোঁ আপোনালোককো আৰু এটা দেখাই দিওঁ। তো গ্ৰীণ কালাৰটো কেনেকৈ গুঠিছোঁ, বটল গ্ৰীণটো, তো ভাবিলোঁ আপোনালোককো দেখাওঁ, আৰু গোটেই চাদৰখন কেনেকুৱা হৈছে হঠাতে, কাৰণ চাদৰখন খুব বেছি মৰম লগা হৈছে, কাৰণ বগাত পিংক কালাৰ আৰু গ্ৰীণ কালাৰৰ কম্বিনেশ্যনটো বহুত ভাল লাগে। সেইকাৰণে ভাবিলোঁ যে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আপোনালোকৰ যদি ভাল লাগে আপোনালোকে বনাই পেলাই পিন্ধিব। বহুত বেছি ভাল লাগিছে মোৰ।
কাৰণ মই ফাৰ্ষ্ট টাইম বনাইছোঁ বাৰু, মই তেনেকৈ আগত বনোৱা নাছিলোঁ আৰু মই বিকাৰ কাৰণে বনাইছিলোঁ, কিন্তু কাষ্টমাৰক মই নিদিওঁ বাৰু, মোৰ বহুত ভাল লাগিছে তো ময়ে ৰাখি দিম। কোনোবাক যদি নেক্সট টাইম লাগে তো মোক কণ্টেক্ট কৰিলে হ'ল, তো নেক্সট টাইম মই বনাই দিম বাৰু। এইযোৰটো মোৰ বাৰু নিদিওঁ, এইযোৰ মই ৰাখিম। এয়া চাওক ইমান মৰম লাগিছে। এয়া চাওক, তো মই ভাবিলোঁ তাকে এটা ৰিলচো বনালোঁ, সেইটো কাৰণে এইটো ভিডিঅ' বনাইছিলোঁ মই। এয়া চাওক গোটেই চাদৰখন ইমান মৰম লাগিছে। মোৰ হৈ গ'ল।